যোৱাকালি ৰাতিত ১ নং দাৱাগুৰি গ্ৰামৰ যোগেন্দ্ৰ ৰায়ৰ পুত্ৰ গোবিন্দ ৰায় সি মন্দিৰৰ ওচৰত এটা নদী আছে, ইয়াত গা ধুবলৈ আহিছিল নেকি। পিছত ৰাতিটো কোনে আৰু গম পোৱা নাছিলে। আজি পুৱাত মানে ঘৰৰ মানুহবিলাক মানে ক'ত গৈছে মানুহটো বিচাৰি পেলাই আজি দেখা পালে যে নদীত মানুহটো মানে মৰি পৰি আছিল। মই নিজে মানে শ্ৰীৰামপুৰ আউটপোষ্ট চিমলটাপুৰ আউটপোষ্টৰ IC ছাৰক মই জনাই দিছিলোঁ। পিছত সি এতিয়া আহি এইটো নদীৰ পৰা ডেড বডিটো উঠাই আনিলে আৰু মই শুনিছোঁ মেজিষ্ট্ৰেট ছাৰ আহি আছে। এতিয়া আমি বিচাৰিছোঁ আৰু কি একচুৱেলি তাৰ লগত কি হৈছিলে এইটো যেনে পষ্টমৰ্টম কৰি যেনে একজাক্ট মানে হৈছে কি এইটো যেনে আমি ৰাইজৰ মানুহবিলাক মানে গম পাওঁ আৰু তেখেতৰ মানে দুখীয়া ফেমিলিক মানে কিবা আৰ্থিক সাহায্য কৰাৰ কাৰণে মই আমাৰ লোকেলিটি গভৰ্ণমেণ্ট অনুৰোধ জনাওঁ।